যিখিনি পেষ্ট সেইখিনি মোৰ পুৰা প্ৰায় ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া এই পেষ্টখিনিৰ লগত দিম অলপমান নাৰিকল তেল। পুৱাৰ চাহকাপ আমি বুঢ়া বুঢ়ী দুয়োটাই পুৱাতে এনেকৈ বহি লৈছোঁ। তাৰপিছত চাহ খাবলৈ লৈছোঁ আৰু দুইজনেই। মানুহটো চাই কাপটো তেখেতক দিলোঁ, মোৰ সৰু কাপ, সৰু মানুহ সৰু কাপ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰ ভালেই। ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত। আজি পুৱাতে ব্লগটো আৰম্ভ কৰিলোঁ আৰু আজি আপোনালোকক দেখাই আছোঁ এটা চুলিত ঘঁহা এটা কেনেকৈ চুলি দীঘল কৰিব পাৰি আৰু লগতে চুলিবিলাক কেনেকৈ ষ্ট্ৰং কৰিব পাৰি। নহ'লে কিছুমানৰ চুলি এই আগবিলাক যে খুব ফাটে, তাৰে অকণমান টিপছ আপোনালোকক দেখাই আছোঁ আৰু মই কেনেকৈ লগাম সেইখিনি আপোনালোকক দেখাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৱাৰ চাহকাপ আমি বুঢ়া বুঢ়ী দুয়োটাই পুৱাতে এনেকৈ বহি লৈছোঁ। তাৰপিছত চাহ খাবলৈ লৈছোঁ আৰু দুইজনেই। মানুহটো চাই কাপটো তেখেতক দিলোঁ, মোৰ সৰু কাপ, সৰু মানুহ সৰু কাপ। চুলি লগাবৰ কাৰণে মই ল'ম কেইটামান, দেখিছে জবা ফুল। তাৰপিছত অলপমান পাত জবা ফুল আৰু পাত দুয়োটা মিক্স কৰি ল'ম আৰু মই চুলিৰ যতন কেনেকৈ লওঁ তাৰে অকণমান আপোনালোকক দেখাবলৈ লৈছোঁ। মই কেনেকৈ চুলিখিনি যতন লওঁ সেইখিনিকে আপোনালোকক অকণমান দেখাম। জবা ফুল যিহেতু নিজৰ ঘৰত নাই, পুৱাতে গৈ লোকৰ বেলেগ ওচৰৰ মানুহ এঘৰৰ পৰা মই ছিঙি আনিলোঁ। হয়তো বেয়াও পাব পাৰে যিহেতু ফুলি থকা ফুল। ভাবিছোঁ নিজে এজোপা ৰুই ল'ম, কিন্তু ৰুইছিলোঁ যে বাৰু মৰি গ'ল। বহুত চেষ্টা কৰিছোঁ জীয়া নাই এতিয়ালৈকে। অলপমান কাহ হৈ আছে যিহেতু, সেইকাৰণে মাতটো অলপ ভাগি ভাগি যায় মাজে মাজে। এতিয়া এইকেইটা ধুনীয়াকৈ ধুই ল'ম। ধুই আপোনালোকে চুলিৰ জোখ অনুপাতে ল'ব, যিমান লয় নিজৰ কথা। আৰু জবা ফুল কেইপাহৰ লগতে দিম নাৰিকল তেল। আপোনালোকে কোনটো তেল ইউজ কৰে নিজৰ কথা। মই নাৰিকল তেল ইউজ কৰোঁ। মই বিশেষকৈ চুলিত ইমান তেল নঘঁহোঁ। চুলিত তেল ঘঁহিলে মোৰ খুব মাথা বিষায়, মূৰটো খুব বিষায়, সেইকাৰণে মই তেল ইউজ নকৰোঁ। আৰু এনেই এনেকৈ যেতিয়া জবা ফুল এনেকৈ লগাওঁ তেতিয়া নাৰিকল তেলটো ইউজ কৰোঁ। এতিয়া ৰ'দত দি থৈছোঁ। এইফালে বেলিটো ওলাই আছে, সেইকাৰণে অলপমান ৰ'দত দিছোঁ। এতিয়াও ভালকৈ গলা নাই, অলপমান গলিলে মই এতিয়া সেইখিনি পিহি ল'ম। এইকেইটা ল'লোঁ, তাৰপিছত এনেকৈ পিহি ল'ম। ঠাৰিডাল ছিঙি ল'ম। তাৰপিছত দেখিছে মই পতাখন চাফা কৰি ল'লোঁ। তাৰপিছত ইয়াতে পিহি ল'ম। তাৰপিছত দেখাইছোঁ আপোনালোকক পিহি পেলাই মই কেনেকৈ লগাম। অকণমান এই ফুলজোপা ৰোৱা আপোনালোকে দেখিছিলে নিশ্চয়। এতিয়া চাওক, এয়া 1000 মাদাৰ হয়। আপোনালোকক মই কৈছিলোঁ 1000 মাদাৰ্ছ। আৰু এয়া চাওক কেনেকৈ এইবিলাক পুলিবিলাক ওলাইছে, ধুনীয়া ধুনীয়াকৈ পোখাইছে, দেখিয়ে ভাল লাগিছে। আগতে দেখা নাছিলোঁ এনেকৈ যে পুলিটো ওলোৱা দেখিছিলোঁ, কিন্তু ইমান ধুনীয়াকৈ এনেকৈ যে পাতখিলাতে এনেকৈ আকৌ পাত ওলাই যে পোখা মেলিব, সেইটো দেখা নাছিলোঁ। এবাৰ ফাৰ্ষ্ট দেখিলোঁ, দেখি সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে। যিহেতু এইকেইটা ভিতৰত আছে আমাৰ, সেইটো কাৰণে পানী দিব লগা হয়। মাজে মাজে পানী দি থাকোঁ আৰু ৰেগুলাৰ নিদিওঁ, মাজে মাজে দিওঁ। এয়া দেখিছে জবা ফুলৰ যিখিনি পেষ্ট সেইখিনি মোৰ পুৰা প্ৰায় ৰেডি হৈ গ'ল। তাৰপিছতে চুলিখিনি ভালকৈ ফনিয়াই ল'ব। চুলিখিনি মই ফনিয়াই ল'লোঁ। যত্ন নোহোৱাকৈ ভালকৈ ফনিয়াই ল'ব।
তাৰপিছত এতিয়া এই পেষ্টখিনিৰ লগত দিম অলপমান নাৰিকল তেল। যিহেতু মই আপোনালোকক দেখাইছোঁ তেলটো বাহিৰত ৰ'দত মানে দি থৈছিলোঁ গলিবলৈ, তাৰে এইখিনি মিক্স কৰি ল'ম। মই কৈছোঁৱে যিহেতু মই চুলিত মানে সদায় মানে তেলটো ইমান বেছি ইউজ নকৰোঁ, মানে ব্যৱহাৰ কৰা নহয় তেনেকৈ তেল। যিহেতু মই তেলখিনি মানে চুলিত ইমান তেল সানিব নোৱাৰোঁ, কিয় নাজানো, মোৰ বিশেষ সেইকাৰণে যেতিয়া চেম্পু কৰোঁ, চেম্পু কৰাৰ আগদিনা চুলিত তেল সানো, তাৰপিছত পাছদিনা ধুই দিওঁ। এইখিনি দেখিছে চাওক কিমান ধুনীয়া পিছল হয়, কিমান ধুনীয়া পিছল হয়। চুলিখিনি এনেকুৱা পিছল হৈ থাকিলে কিমান বেছি ভাল লাগে। ভালকৈ এনেকৈ মিক্স কৰি ল'ব। তাৰপিছত চুলিখিনি এনেকৈ দুভাগ কৰি ল'ব। এনেধৰণে চুলিখিনি দুভাগ কৰি ল'ব। চুলিখিনি ধুনীয়াকৈ দুভাগ কৰি মানে ৰ'দটো ভাঙিলে থাকিব পাৰিছে যিহেতু চুলিবোৰ। তাৰপিছত আপোনালোকে এইখিনি এনেধৰণে গুৰিৰ পৰা ব্যৱহাৰ কৰিব। এনেধৰণে গুৰিটা লগাব, মানে চুলিখিনি যেতিয়া গুৰিত লগোৱা হয় তেতিয়া চুলিখিনি বহুত বেছি স্মুথ আৰু মানে এনেধৰণে অলপ দেৰি মাছাজ কৰিব। মাছাজ কৰি দিয়াৰ পিছত দেখিব চুলিখিনি কিমান ধুনীয়া পিছল হৈ যায়। চুলিখিনি বহুত ধুনীয়া পিছল হৈ যায়। মই বহুত দিন ব্যৱহাৰ কৰা নাই, যিহেতু মাজে মাজে মই জবা ফুল এনেধৰণে ব্যৱহাৰ কৰোঁ। এতিয়া কিন্তু বহুত দিন হৈ গ'ল ব্যৱহাৰ কৰা নাই। অলপমান মানে ভালকৈ পিচ নাখালে, যিহেতু বহুত বেছি পিছল আৰু মই শিলৰ পতাত পিচি আনিছিলোঁ, যিহেতু মিক্সিত নহয়। মিক্সিত দিলে হয়তো ইয়াতকৈ মানে ধুনীয়াকৈ পিচ খাই যায়। অলপমান মই খোৱাকৈ ব্যৱহাৰ কৰিছিলোঁ, সেইটো কাৰণে অলপ লদা হৈছে। মানে সানি দিব চুলিখিনি, আৰু চুলিখিনি খুব বেছি পিছল হৈ যায়, ভাল লাগে চুলি ভৰা বন্ধ হয়। আৰু যিহেতু অলপ চুলিখিনি অলপমান দীঘল হোৱাত সহায় কৰিছিলে নিশ্চয় জবা ফুলে। মই জবা ফুল বহুতবাৰ ইউজ কৰিছোঁ, মানে কৰিয়ে থাকোঁ প্ৰায় মাজে মাজে। কিন্তু এতিয়া বহুত দিন হৈ গ'ল চুলিত ব্যৱহাৰ কৰা নাই। আজি বহুত দিনৰ মন গ'ল ভাবিলোঁ চুলিখিনি অলপমান যতনকৈ লোৱা যাওক। যিহেতু চুলিখিনি মানে দেখা পাইছে চব কিমান ৰুক্ষ হৈ গৈছে, মানে আকৌ মোৰ ফাটি গৈছিলে। চুলিখিনি ক'লা কৰিবৰ কাৰণে মই ভাজমল ইউজ কৰোঁ। মানে বেলেগবিলাক মই ইমান সানিব নোৱাৰোঁ, ভাজমলে ব্যৱহাৰ কৰোঁ। ইমান ধুনীয়া পিছল লাগিছে, এবাৰ ট্ৰাই কৰি চাব পাৰে। চুলিখিনি বহুত বেছি স্মুথ হৈ যায় আৰু ধুনীয়াকৈ মানে এনেকৈ চুলি ঘূৰিয়ে আপোনালোকে সানি দিব ধুনীয়াকৈ। মোৰ যিমানখিনি সম্ভৱ হয় মই আপোনালোকক দেখাইছোঁ। যিহেতু ছাল চুলি এইবিলাকৰ যত্ন লোৱাটো বিশেষ প্ৰয়োজন বুলি ক'ব লাগিব। মোৰ যিহেতু গালত মই যেনেধৰণে সানি দিছোঁ আপোনালোকেও তেনেধৰণে ব্যৱহাৰ কৰিব পাৰে। আৰু বহুখিনি উপকাৰ চুলি সৰা আৰু অলপমান চুলি সৰা হওক আৰু চুলিবিলাক খুব চিল্কি আৰু স্মুথ, অলপ ষ্ট্ৰং হৈ যায়। আপোনালোকেও মানে সানি চাব, এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা পায়। মই বিশেষ মানে যিহেতু ঘৰুৱা টিপছ হয়, বহুত বিশেষ একো ইয়াতে মানে যোগ কৰা নাই, অকল নাৰিকল তেল আৰু জবা ফুলৰ পাত সিমানেই, আৰু বেলেগ মই একো দিয়া নাই। আপোনালোকক দেখাইছোঁ অকলে জবা ফুল আৰু জবা ফুলৰ পাত অলপমান পিহি লৈছোঁ, সিমানেই আৰু বেলেগ একো নাই। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব। এইটো এনেধৰণে কিমান টাইম ৰাখে আপোনালোকে মানে মূৰত এনেকৈ সানি পেলাই আপোনালোকৰ কথা। মই অলপমান শুকাবলৈ দিম, শুকোৱাৰ পিছতে চুলিখিনি চেম্পু কৰি ধুই দিম। তাৰপিছত দেখাম আপোনালোকক মোৰ চুলিখিনি কেনেকুৱা। কিন্তু সানি দিয়াৰ লগে লগে মানে বহুতখন চেঁচা লাগি যায়, তাৰপিছত বহুত বেছি ভাল লাগে, চেঁচা লাগে। বেছি টাইম নাৰাখোঁ, খুব বেছি 20 মিনিটমান ৰাখিম, তাৰপিছত চেম্পু কৰি ধুই দিম।
জবা ফুলৰ উপকাৰিতা সকলোৱে হয়তো জানে, আৰু চুলি চানিলে যিহেতু চুলিখিনি সৰাটো অলপমান কম হয় আৰু চুলিবিলাক বহুত বেছি চিল্কি হৈ যায়, মানে পিছল। অলপ দেৰি মই এনেকৈ খাম। অকণমান এনেকৈ মানে শুকাবলৈ দিম। তাৰপিছত শুকাবলৈ দিয়াৰ পিছতে অলপমান দেৰি ৰাখি চেম্পু কৰি দিম। চাওক, মোৰ চুলিখিনি চেম্পু কৰি আহিলোঁ। তাৰপিছত এয়া কিমান ধুনীয়া চিল্কি হৈ গৈছে, মানে বহুখিনি পিছল হৈ যায় আৰু নিজকেও বহুত বেছি ধুনীয়া লাগে। যিহেতু মই বহুত দিন মানে এই জবা ফুলৰ পেষ্টখিনি ব্যৱহাৰ কৰা নাছিলোঁ, সেই গতিকে মোৰ চুলিখিনি বহুত বেছি ৰুক্ষ হৈ গৈছিলে, মানে বহুত মানে কিবা ড্ৰাই হৈ গৈছিলে, অলপমান আগটো ফাটিবলৈও লৈছিলে। যিহেতু এতিয়া ঠাণ্ডা, অলপমান গৰমলৈ আহিছে বাৰু, হ'লেও ঠাণ্ডা দিনকেইটাত মানে চুলিবিলাক যিহেতু মেলি ৰখা হয় বেছিকৈ, আৰু বতাহো খুব বেছি হয়, বহুত বেছি হয়। সেইটো কাৰণে বতাহত মানে চুলিবিলাক মেলি ৰাখিলে মানে আগবিলাক ফাটে। আজিৰ ভিডিঅ'টো ইমানেই। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজখন ফ'ল' কৰি ল'ব। চুলিখিনি যিমান বেছি পিছল আৰু পূৰা স্মুথ হৈ মই